এইটো মাৰি ল ই আমাক কোনো নাই হেৰ মাৰি ল একবাৰ হাল্লা কৰিছ অ তই ওটো কাট দিয় কি তালো খালি বলে এ বুবা এ গাৱে মানুহ ইমান দাম দি কিনি আনিছো 200 টাকা কিনি আনিছো নিয়ে না নষ্ট কৰ এইবোৰ কিমান দাম জানা না বুবক ছোৱালী যদি কনা চাওনা হয় কনা এটা গাৱ মানে তই হুৱা অ বিকাশ কাজি বাকি অ বহিছো ইসা চাহ অকমান খাবি নেকি চাহ খা চাহ খা দে খোৱা দে মানব এদিনে পলা গুচি গ'ল জানো কি কৰিছ চাহ নষ্ট তাই ঐ বুবক্স চাহৰ দাম কিমান গম পাই গম পানী দে গম পানী লাগে গেছ হৈ গ'ল ঠাণ্ডা পানী আপুনি সঁচাকে বৰ চিপত মানে দে আপুনি কৈছ না দে পানী দিছে আকৌ এবু পানী না এই পাল্টি পাদ এবু কিমান দাম পানী জানা না হ'ব তা পানী লা মজা চাহ খুৱাব জানো ইমান নৰি খুৱাব বাৰু চাওঁ এই আলক পানী ই চাহ অকমান বনাওক যক মানে ঘৰত একো খাই অহা নাই আমাৰ এজনে বনাবলৈ নিদিয়ে চাহ বাৰু হ'ব দিয়ক হ'ব খা চাহ খোৱা দেখিলি যাব হ'ল না আহিছোহে আমি টিভিটোকে লগাই দেচোন লাইট না তই লগত ইনভাৰ্টাৰ নাই নে কমচে কম ফেনখন চলাই দে কালি মানে ফেনখন বেয়া থাকিলে ভিতৰত কিবা ফুচি গ'ল বেয়া থাকিলে হ'ব দে তই দিবা ঘৰত আছে নে যাও নাই বৰা ভিতৰত সোমাই যা বৌ আয়ো ইমান ধুনীয়া পকা মাই গড উই গিলি কোন সময় আহিলি জানো আমাক দেখা নাই নি আমি মানুহ আকৌ তহঁতৰ নিচিনা ইমান তেতিটো পাৰিছে ৰাম হ'ব বাইদেউ বহক তাৰ ভালকে কবি কলো মই আকৌ বেয়া মানুহ কোনে ইমান তেতি পাৰিছে আপোনালোক কোনো তই মোক চিনি পোৱা নাই নে তোক কি মই যাইছিলো খাপ মোক তই চিনি পোৱা নাই তোক ইয়াক মাত ক'ত আছে অকমান ৰ'দ থাককচোন ঐ তই একে আছই পাঁচটা আঙুলি বহাই দিম চিনি পোৱা নাই এই জোকে য'ত মাত তোক গু মাৰি চিধা কৰিম সেইবোৰ বাদ দিয়কচোন আপুনি চেণ্টাছ কৰি আহিছে কিহৰ চেণ্টাছ আমাক দুজনী কি কিবা পাইছ নি তই কৰোণা আমাৰ গাত যে কৰোণা লাগি আছে আৰু সেইবোৰ হাতত কি আনিছে এইটো ল এইটো হালধি এইটো এইবোৰ কৰোণা লাগি থাকিব লচোন লওক এইটো লওক কৰোণা আছে